আসলে আজি প্ৰেক্ষাগৃহত যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে আটাইয়ে 80% বা তাতকৈ অধিক নম্বৰ লাভ কৰিছে উচ্চতৰ মাধ্যমিকত। যে আমাৰ ভৱিষ্যত প্ৰজন্মৰ হাততেই গোটেই আমাৰ দেশখনৰ উন্নতি নিৰ্ণয় কৰে, নিৰ্ভৰ কৰে। এনে কিছুমান মানুহ অসমৰ সি ডাক্তৰো নহয়, ইঞ্জিনিয়াৰো নহয়, IAS অফিচাৰো নহয়, ACS অফিচাৰ, কিন্তু এজন IAS অফিচাৰ বা এজন ACS অফিচাৰ, এজন ডক্টৰ বা ইঞ্জিনিয়াৰটো তেওঁলোক নমস্য ব্যক্তি। এনে কিছুমান মানুহ অসমৰ সি ডাক্তৰো নহয়, ইঞ্জিনিয়াৰো নহয়, IAS অফিচাৰো নহয়, ACS অফিচাৰ, কিন্তু এজন IAS অফিচাৰ বা এজন ACS অফিচাৰ, এজন ডক্টৰ বা ইঞ্জিনিয়াৰটো তেওঁলোক নমস্য ব্যক্তি আৰু চৰ্চাৰ ব্যক্তি। তাৰে ভিতৰত সাহিত্য কাণ্ডাৰী, অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি পদ্মনাথ গোহাঁইবৰুৱা। আসলে আজি প্ৰেক্ষাগৃহত যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে আটাইয়ে 80% বা তাতকৈ অধিক নম্বৰ লাভ কৰিছে উচ্চতৰ মাধ্যমিকত। আৰু আমি সকলোৱে জানো যে আমাৰ ভৱিষ্যত প্ৰজন্মৰ হাততেই গোটেই আমাৰ দেশখনৰ উন্নতি নিৰ্ণয় কৰে, নিৰ্ভৰ কৰে। খুব সুন্দৰকৈ আমাৰ বিধায়ক মহোদয়ে তোমালোকক এই বঁটাৰ বিষয়ে ক'লে। দৰং মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ পলাশমণি শইকীয়াই খুব সুন্দৰকৈ বাণীকান্ত কাকতিৰ বিষয়ে ক'লে। আৰু বহু জানিবলগীয়া আছে। তোমালোকৰ মাজৰ পৰাই বাণীকান্ত কাকতিৰ দৰে হ'ব লাগিব, আনন্দৰাম বৰুৱাৰ দৰে হ'ব লাগিব। তাৰ কাৰণে তোমালোকে চেষ্টা কৰিব লাগিব। বিশেষ দেৰি নকৰোঁ। আচলতে আজি আমি আনুষ্ঠানিকতা ৰক্ষা কৰি ইয়াতেই কেইখনমান চাৰ্টিফিকেট আৰু স্কুটি বিতৰণৰ ব্যৱস্থা কৰিছোঁ। আৰু পৰৱৰ্তী সময়ত এই চাৰ্টিফিকেটসমূহ আমাৰ কাৰ্যালয়ৰ পৰা, দৰং কলেজৰ কাৰ্যালয়ৰ পৰা, তেজপুৰ কলেজৰ কাৰ্যালয়ৰ পৰা তোমালোকে বা আপোনালোকে চাৰ্টিফিকেটখিনি, প্ৰমাণ পত্ৰসমূহ আপোনালোকে ল'ব পাৰিব। আজি আনুষ্ঠানিকতা ৰক্ষা কৰি কেইজনমান ছাত্ৰ ছাত্ৰীৰ মাজত আমি এই বঁটাসমূহ বিতৰণ কৰিব বিচাৰিছোঁ। বিধায়ক মহোদয়েও খুব ব্যস্ততাৰ মাজত আহি আমাৰ মাজত উপস্থিত হৈছে। মই প্ৰথমে নাম মাতিব বিচাৰিছোঁ। এখন সৰু লিফলেট আমি আপোনালোক সকলোকে দিম। আমি আচলতে এৱাৰ্ডটো ল'বলৈ অহা আমাৰ শিক্ষাৰ্থীসকলক কৈছোঁ, তোমালোকক আমাৰ সন্মানীয় বিধায়ক ছাৰে সুধিছিলে বাণীকান্ত কাকতি বঁটাটো ল'বা, তেখেতনো কোন আছিল? সঁচাকৈ আমি যিজন ব্যক্তিৰ নামত এই বঁটা তোমালোকক অসম চৰকাৰে প্ৰদান কৰিছে তেখেতৰ বিষয়ে তোমালোকৰ জ্ঞান থকাটো উচিত। কাৰণ তেখেত তেনে এজন ব্যক্তি আছিল তেখেত সেইসকল ব্যক্তিৰ মাজত এজন যাৰ কাৰণে আজি অসমীয়া ভাষা জীয়াই আছে, সংস্কৃতি জীয়াই আছে। আৰু আমি হয়তো আজি এই ধৰণৰে অসমত শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়িবলৈ সুবিধা পাইছোঁ। গতিকে ডক্টৰ বাণীকান্ত কাকতিৰ ওপৰত সকলোৱে যাতে অকণমান অধ্যয়ন কৰে। আৰু বাণীকান্ত কাকতিদেৱৰ এটা বিশেষ প্ৰবন্ধ আছিল, আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট। সেইটো খুব সকলো পাঠ্যপুথিতে থাকে। ঠিক তেনেকৈ অসমীয়া, পুৰণি অসমীয়া সাহিত্যৰ ওপৰত তেখেতে এখন কিতাপ